দোষীক যি শাস্তি দিব লাগে সেয়া জুবিনে নিজেই দি থৈ গৈছে। জুবিন ৰজা আছিল, ৰজাৰ দৰে কৈছিলে আমি কিং হা। গতিকে জুবিনে সেই ৰজাৰে যি ন্যায় দিয়ে সেই ন্যায় জুবিনে নিজেই দি থৈ গৈছে মৰাৰ পিছত। কাৰণ যিকেইজন মানুহে আচলতে আমি দোষী বুলি এতিয়া ভাবিছোঁ, নাজানো আইনে কি দোষাৰোপ কৰে নকৰে, কিন্তু আমি যিয়ে দিনক এটা হ'লেও দুখ কৰিছে যে জুবিনক তালৈ লৈ যাব নালাগিছিল, ইমান অসুখীয়া মানুহ এজনক তালৈ লৈ যাব নালাগে। তাত কি কৰিছে কি নকৰিছে সেইটো পিছৰ কথা, কিন্তু প্ৰথম দুখটো হ'ল যে তালৈ লৈ যাব নালাগিছিল। আৰু বিশেষকৈ ছিংগাপুৰলৈ নিয়াটো শ্যামকানু মহন্তৰ গাত দুখ, ইয়টত গৈ পেলাই তেওঁলোকক তালৈ লৈ যোৱাটো, সেই আইলেণ্ডলৈ লৈ যোৱাটো সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা ইমান আজি অত বছৰে লগত থকা মানুহটোৰ দুখ, শেখৰৰ দুখ, সিহঁতে সকলো একেলগে আৱৰি আছিল। গতিকে সেইকেইটা মানুহে যে দুখ কৰিছে, কিবা প্ৰকাৰে যে দুখ কৰিছে সেইটো নিশ্চিত হা। কিন্তু তেওঁলোকে বিষ হৈ মাৰিছে নে তেওঁলোকে ইচ্ছাকৃতভাৱে কিবা কৰি পেলাই মাৰিছে সেইটো আমি নাজানো। সেইটো ন্যায়পালিকাই সেইটো যেতিয়া গোটেই তদন্ত